उदालगुरियाव 65,14,38,100 रांनि गांजा सावदों। दिनै इन्टारनेशनेल ड्राग डे जुननि 26 खालारखौ ड्राग डे होनना बुहुमनाङैनो फालिनाय जायो। ड्राग डेआव ड्राग्सनि फालांगिरिनि ड्राग्स फाननायखौ होबथानाय सान। उदालगुरियाव 65,14,38,100 रांनि गांजा सावदों। दिनै हादोरनाङै फेग्रा होबथानाय सानजों लोब्बा लानानै उदालगुरि जिल्ला पुलिसआ फेग्रा मुवा बाहायनाय आरो आयेन बेरेखा फालांगिनि हेंथायै हादोरनाङारि सान मुलि गारनाय हाबाफारि लादों। बेयावनो गासै ड्राग्सनि बिबां गांजाया 13,028.762 किल'ग्राम, गासै बेसेन 65,14,38,100। ड्राग्स डिसपोजल कमिटिनि सोद्रोमाफोरनि नुजाथिनायाव बे हाबाफारिया गाहामै जोबना थाङो। रादाब बिबुंथियाव उदालगुरि जिल्ला पद्मनाभ बरुवा आइपिएसआ रादाब बिबुंथियाव मा फोरमायखो गुवारै मिथिना लादो। আজি মানে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিং 26 জুনৰ তাৰিখে সমগ্ৰ বিশ্বতে এই ডেটো পালন কৰা হয়। আৰু আজি তেনেকৈ ওদালগুৰি ডিষ্ট্ৰিক্টতো ওদালগুৰি আৰক্ষী আমি মানে যোৱা 1-1.5 বছৰত যিমানখিনি আমি গাঞ্জা চিজ কৰিছোঁ বা ড্ৰাগছ চিজ কৰিছোঁ, সেই গোটেইখিনি আজি আমি ডেষ্ট্ৰয় কৰিছোঁ। আৰু এই টোটেল কোৱান্টিটি ইয়াত আমাৰ আজি সন্মুখত আছে প্ৰায় 13,000 কেজি, যাৰ বজাৰ মূল্য মোৰ দেন 65 crores। এই গোটেইখিনি গাঞ্জা যোৱা 1.5-2 বছৰৰ ভিতৰতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিভিন্ন থানাত জব্দ কৰা হৈছিলে। আৰু এই গোটেইখিনি আফটাৰ ডিউ প্ৰচিজাৰ আমি ইনভেষ্টিগেট কৰি আৰু কোৰ্টৰ পাৰ্মিশ্যন লৈ পেলাই আজি আমি ডেষ্ট্ৰাকশ্যন কৰিছোঁ। আৰু এই ডেষ্ট্ৰাকশ্যনটো কৰাৰ এনেকৈ মানে ডাঙৰকৈ কৰাৰ এটা উদ্দেশ্য এইটোৱে যে আজিৰ ডেটত বিশেষকৈ কৰাৰ উদ্দেশ্য এইটোৱে যে আমি এটা মেছেজ দিব বিচাৰিছোঁ। কাৰণ এই গোটেইখিনি বস্তু যেতিয়া একেলগে দেখা পায় আপোনালোকে তেতিয়াই গম পায় যে এই গোটেইখিনি ড্ৰাগছ যদি পুলিচে জব্দ নকৰা হয়, এই গোটেইখিনি আমাৰ সমাজৰ মাজতে বিয়পি পৰিলে হয়। আৰু এইখিনিয়ে কিমান মানুহৰ, কিমান শ ফেমিলিজ, কিমান হাজাৰ ফেমিলিজৰ জীৱনটো ধ্বংস কৰিলে হয়, সেইটো এটা যাতে সকলোৱে এটা আভাস পায়, সকলোৱে যাতে এটা মানে এটা ভাবে এইটো কথা যে কিমান ধৰণৰ একো, সেইটোৰ কাৰণে এটা মেছেজ দিবলৈ আমি এই প্ৰগ্ৰেমটো কৰিছোঁ। আৰু ওদালগুৰি আৰক্ষীৰ তৰফৰ পৰাও আমাৰ সদায় প্ৰচেষ্টা চলি আছে। আমি যিমান পৰা যায় সিমান বেছি আগতকৈ আৰু বেছি আমি ডিটেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। এই 2026 বছৰটোত আমি এতিয়ালৈকে 32টা কেছ অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ। প্ৰায় 3,000 কেজি গাঞ্জা অলৰেডি আমি ডিটেক্ট কৰিছোঁ। তো আমাৰ চেষ্টা চলি থাকিব। আৰু আমাৰ মেছেজটো এইটোৱে যে আমি ড্ৰাগছক যি ধৰণে হওক আমি একদম সদায় আমি ষ্ট্ৰিক্টেষ্ট অফ দ্য ৱেত আমি মানে ড্ৰাগছৰ বিৰোধিতা কৰিম। আৰু আমি অসমখনকে ড্ৰাগছ মুক্ত কৰিবলৈ আমি যি প্ৰচেষ্টা কৰিব লাগে সদায় চলাই যাম। আমাৰ জিলাখনত মাজবাট অঞ্চলৰ পৰা বেছিকৈ আহে, মানে যোনটো মানে অৰুণাচল ছাইডৰ পৰা ড্ৰাগছ গাঞ্জাখিনি বিশেষকৈ আমি আহি থকা দেখা পাওঁ। আৰু সেইমতেই আমাৰ সেইকাৰণে ডিটেকশ্যনটো বেছি হয়। মাজবাট, ওৰাং, ৰৌতা এইটো ছাইডেই ডিটেকশ্যনখিনি বেছি হয়।